সেয়া চাওক হাতে বোৱা কাপোৰ ইয়াৰে গাঁৱৰ আপোনাৰ ছোৱালী বোৱাৰী সকলোৱে হাতে বোৱা কাপোৰ পিন্ধে সেইকাৰণে কৈছোঁ গাঁৱলীয়া ছোৱালী চবতকৈ বেষ্ট গাঁৱলীয়া ছোৱালী বিয়া পাতিব দেই সদায় আপোনাৰ খৰচ কমাই দিব হাতে বোৱা কাপোৰ আপোনাৰ খৰচ কমাব হাতে বোৱা কাপোৰ পিন্ধিব তেওঁলোকে সেইকাৰণে গাঁৱলীয়া ছোৱালী বিয়া পাতিব সদায় তো আৰু কিছুমান আপোনালোক দেখাম হেল্ল' ফ্ৰেণ্ডছ মই আজি উপস্থিত আছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ মুছলপুৰৰ ৰামপুৰৰ এখন গাঁৱত আজি মই আপোনাক গাঁৱলীয়া পৰিৱেশৰ কিছু দৃশ্য আপোনাক দেখাবলৈ লৈছোঁ এয়া চাওক আপোনাৰ পুখুৰী প্ৰতিখন গাঁৱৰ মানে ব্যক্তি ঘৰতে একোটা একোটা পুখুৰী আছে আৰু তাৰ লগতে খেতি চাব এইবিলাক আপোনাৰ দেখিছেনে কলগছ ঘৰে ঘৰে এইবিলাক ফল মূলৰ গছ আপোনাৰ পুখুৰীৰ লগতে মধুৰিআমৰ গছ এয়া চাওক কোমোৰা পূৰা হাঁহে কোমোৰাই খাবলৈ মজা হ'ব আৰু বৰালি মাছৰ লগতো চাওক কোমোৰাৰ চাইজ চাওক আৰু কালাৰ চাওক দেখিছে নহয় আৰু এটা মই আপোনাক বস্তু দেখাম ৰ'ব এয়া হ'ল তিতাকেৰেলা পচি গৈছে কিন্তু খোৱা আপোনাৰ মানুহ নাই চাওক তিতাকেৰেলা ফুল বুঢ়া হৈ গ'ল পকি গ'লগৈ কিন্তু খোৱা মানুহ নাই ৰ'ব আৰু কিছুমান বস্তু আপোনাক মই দেখাম স্কিপ কৰিছোঁ অলপ তামোল বাৰীৰ লগতে আপোনাৰ জিকা ভোলৰ খেতি সেইবিলাকো দেখিছে জিকা এতিয়া প্ৰায় মানে নোখোৱাৰ কাৰণে বহুত মানে আপোনাৰ জিকা নষ্ট হৈ গৈছে আৰু লগতে এয়া দেখিছে আপোনালোকে ভোল আৰু কিছুমান দেখাম অলপ স্কিপ কৰি দিছোঁ ভিডিঅ'টো লগতে আপোনাৰ ঘৰৰ শাক পাচলিৰ লগতে পশুধনৰ বহুতো সুবিধা আপুনি গাঁৱলীয়া পৰিৱেশত দেখা পাব আপোনাক মই ভিডিঅ'টো স্কিপ কৰি আপোনাক মই অলপ কিছুমান দৃশ্য দেখাবলৈ লৈছোঁ অলপ চাওকচোন আপোনালোকে এজনী গৰুৰ স্বাস্থ্য আপোনাৰ প্ৰায় এজনী বিশাল গৰুৰ নিচিনা স্বাস্থ্য আপুনি চাওক লক্ষ্য কৰক আপোনালোকে ভালদৰে এতিয়া আৰু কিছু অলপ অংশ আপোনালোকক মই দেখাবলৈ লৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্ৰতিজনী ছোৱালীয়ে গাঁৱলীয়া বোৱাৰীয়ে নিজৰ কাপোৰ নিজে বৈ পিন্ধে তাত কোনো চহৰৰ বা আপোনাৰ ৰেডিমেড কাপোৰৰ ব্যৱস্থা নাই নিজে কষ্ট কৰে নিজে বয় আৰু নিজে পিন্ধে আৰু কিছুমান আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে আপোনালোকে ৰখিব ভিডিঅ'টো শেষলৈকে সেয়া চাওক হাতে বোৱা কাপোৰ ইয়াৰে গাঁৱৰ আপোনাৰ ছোৱালী বোৱাৰী সকলোৱে হাতে বোৱা কাপোৰে পিন্ধে সেইকাৰণে কৈছোঁ গাঁৱলীয়া ছোৱালী চবতকৈ বেষ্ট গাঁৱলীয়া ছোৱালী বিয়া পাতিব দেই সদায় আপোনাৰ খৰচ কমাই দিব হাতে বোৱা কাপোৰ আপোনাৰ খৰচ কমাব হাতে বোৱা কাপোৰ পিন্ধিব তেওঁলোকে সেইকাৰণে গাঁৱলীয়া ছোৱালী বিয়া পাতিব সদায় তো আৰু কিছুমান আপোনালোক দেখাম চাওক এইটো পৰিৱেশ আপোনাৰ গৰম দিনত ধুনীয়াকৈ ছাঁ জেগাত আপোনাৰ ছাতি বা বিচনীৰ প্ৰয়োজন নাই ফ্ৰেছ বতাহ আপুনি এইফালে চাওক গছ গছনি ঠাণ্ডা বতাহ গৰম অতি আপোনাৰ যেতিয়া গৰম পৰে তেতিয়া এনেকুৱা এটা পৰিৱেশত আপুনি থাকি পেলাই নিজকে বহুত শান্তি মানে ফিল কৰিব সেইটো জেগা চাওক আপুনি কিমান ধুনীয়া পৰিৱেশ ধুনীয়া গছ গছনি ঠাণ্ডা পৰিৱেশ তাত কোনো আপুনি ফেনৰ প্ৰয়োজন নাই কোনো এচিৰ প্ৰয়োজন নাই তাত ধুনীয়াকৈ এটা ঠাণ্ডা পৰিৱেশত আপুনি এখন বিচনা বা চকী লৈ পেলাই আপুনি এটা ধুনীয়াকৈ জিৰাব পাৰিব ধন্যবাদ কাইলৈও আপোনাক কিছু অংশ দেখাম তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব